वेलकम बैक टू आवर न्यू चैनल भक्तस ब्लग। এতিয়া আছোঁ মই কোকৰাঝাৰত, দেখিবলৈ পাৰিছে এই কোকৰাঝাৰ টাউনত আহি কেনে এয়া মোৰ এটা ভণ্টি আছে, তাক ল'ব আহিছোঁ টিচাৰ মাতে স্কুলত। তো এতিয়া লৈ কেনে কোকৰাঝাৰত থাকি কিনে আজি কি কৰোঁ আপোনাক দেখাই থাকোঁ ব্লগ। গমে পাইছে কোকৰাঝাৰত আছোঁ। অলপমান আগতে মই মোৰ ভণ্টি স্কুলৰ পৰা লৈ আহিলোঁ। তো আহি কেনে এতিয়া ঘৰ আহি পাইছোঁ। এয়া মামা শুই আছে, দেখিবলৈ পাৰিছে। তো ময়ো অলপমান ঘূৰিবলৈ যাম বুলি ভাবি আছোঁ, অলপমান এইপিনে বাহিৰত। তো অলপ ঘূৰি আহোঁ, আপোনাক দেখাওঁ ক'ত ক'ত যাওঁ, কি নতুন দেখা পাওঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া ভিডিঅ'টো চাই থাকক। আৰু যোনে যোনে নতুন চেনেল আহিছে মোৰ চেনেলটোত চাই আছে, অলপ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তো এতিয়া মামাৰ বাইকখন ল'লোঁ, লৈ কেনে এতিয়া যাম বুলি পিনে ক'ৰবাত যাম বুলি ভাবি আছোঁ। তো বাইকখন ষ্টাৰ্ট দি লওঁ, বলক এতিয়া যাওঁ। মোৰ লগত যাব এজন নিৰঞ্জন নামৰ এজন ল'ৰা আছে, আমাৰ মহাৰ ভাই হয়। তো তাই গাঁৱৰে হয়, আমাৰ মহাকেইটা গাঁৱৰে গাঁৱত আছে দুটামান মহা। বহুত দূৰ হয় মামাহঁতৰ পৰা। এতিয়া তো এতিয়া মই যাই আছোঁ টাউনৰ পিনে যাই আছোঁ, কোকৰাঝাৰ টাউনত। আহি পালোঁ আমাৰ লোকেশ্যনটো হৈছে এইটো গৌৰাং পাৰ্ক বুলি কয়। মই চিনি নাপাওঁ, বাট ই চিনি পাই লৈ আহিলে মোক। দেখিবলৈ পাৰিছে লোকেশ্যনটো কেনেকুৱা, ইমান ধুনীয়া। তো ইয়াতে গাৰ্লফ্ৰেণ্ডো লৈ আহে চবেই। তো মোৰতো গাৰ্লফ্ৰেণ্ড নাই, যেনে আপোনালোকে গাৰ্লফ্ৰেণ্ড নাই, সেইকাৰণে আমি ছিংগল মানুহ, ছিংগলে আহিছোঁ। ই এজন আহিছে আৰু দেখিবলৈ ইমান ধুনীয়া নহয় ন, মই ক'লা মানুহ। তো ক'লা মানুহ হিচাপে অকলে আহিলোঁ, ক'লা মানুহ বগা চাৰ্ট পিন্ধিছোঁ। তো এতিয়া যাই আছোঁ এইপিনে, দেখিবলৈ পাৰিছে আপোনালোকে ইমান ধুনীয়া ধুনীয়া ভিউ এয়া। আৰু অলপ কি কি দেখা পাওঁ আগত আপোনাক দেখাবলৈ চেষ্টা কৰিম, অলপ যাই থাকোঁ। পাইছোঁ এইবিলাক দেখিবলৈ পাৰিছে, এইবিলাক কি কি আছে এয়া। আৰু এইটো এনেকুৱা ঠাই আপোনালোকে চাওক, মোকো চাওক, মোক ক'লা মানুহ আৰু কি দেখাম। কোকৰাঝাৰত আহি কিনে এইটো মই দেখিছোঁ, এইটো কোনবা ষ্টেচুটো আপোনালোকে দেখিবলৈ পাৰিছে, অলপ জুম কৰাই দেখাই দিওঁ। ডাউকি ব্ৰহ্ম, এইটো ডাউকি ব্ৰহ্ম। তো আমিও এইপিনে যাই থাকোঁ, যাই থাকি আপোনাক দেখাওঁ কি কি দেখাব পাৰোঁ। আৰু বেলেগ ঠাইত যাম, তো অলপমান ইয়াতে থাকোঁ, থাকি কিনে আপোনাক দেখাবলৈ চেষ্টা কৰি থাকিম। তো এইখন তো এইটো ব্ৰিজখন দেখিবলৈ পাইছে ইমান ধুনীয়া। তো কেইটামান ইয়াতে ফটো উঠি লওঁ। তো আপোনালোকে দেখিবলৈ পাৰিছে এইখন ব্ৰিজখন ইমান ধুনীয়া। মইতো আমাৰ ইপিনেতো নায়েই এনেকুৱা, আমাৰ তাতে অলপ বেলেগ আছে। তো আহিছোঁ আজি প্ৰথমবাৰ গৌৰাং পাৰ্কত। তো অলপমান ফটো উঠাৰ চেষ্টা কৰিম। এয়া দেখিবলৈ পাৰিছে, মইতো নাজানো ফটো উঠিব। তো আপোনাক ফটো উঠি কেনে কিবা কিবি দেখাম আৰু ব্লগ। হৈছে গৌৰাং পাৰ্ক, মানে এইটো গৌৰাং নদীৰ ওচৰতে আছে পাৰ্কটো। তো এইটোৰ কাৰণে গৌৰাং পাৰ্ক বুলি হৈছে। তো এইপিনে মই এতিয়া আপোনাক দেখাবলৈ চেষ্টা কৰিম, এইপিনে যাই থাকোঁ ব্লগ, যাই থাকোঁ। এইপিনে দেখিবলৈ পাইছে আমি ইয়াতে চব কেপেলবোৰে আছে, ভিডিঅ'বোৰ বনালে অলপ বেয়া কথা, তাহাঁতৰ ঘৰৰ মানুহ অলপ বেয়া পাব পাৰে। তো ভিডিঅ' অলপ বেছি বনোৱা নাই, তো অলপ ভিডিঅ' বনাই আছোঁ, আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ। ইয়াতেতো পাৰ্কততো চব কাপেলে আহে, মইতো জানাই বাৰ বাৰ কৰি আছোঁ এটা কথাই। তো অলপ জোলা ট্ৰাই কৰিম, পাৰোঁ নে নাপাৰোঁ। ইয়াতে জোলনা জ্বলিব চাই আছোঁ। এয়া আমাৰতো জোলনা জ্বলিব দিবলৈ কোনো নাই, আমাৰ জোলনা দিবলৈ কোনো নাই, আমি অকলে জ্বলিব লাগিব। তো বলক কেনেকৈ ছিংগেল মানুহে ছিংগেলভাৱে জোলনা জ্বলে আপোনাক দেখাবলৈ চেষ্টা কৰোঁ। আমাৰ লগত বহিব লগা কোনো নাই, সেইটো জানাই আমি ছিংগেল মানুহৰ লগত এনেকেই হয়। তো এনেকেই অকলে জ্বলিবলৈ মজাটোৱে বেলেগ। জ্বলি আছোঁ, লাইফৰ পৰাও জ্বলি আছোঁ আৰু এইটো জোলনাটো জ্বলি আছোঁ। তো এনেকুৱাই হয় জীৱনটো। পিছত আহি যাব আমাৰো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড, বিয়া কৰাৰ আগতে গাৰ্লফ্ৰেণ্ড পটাই ল'ম বাৰু, এতিয়াতো মোৰো ইণ্টাৰেষ্ট নাই এইবিলাকত। তো ইয়াত চাই থাকক, আমি ছিংগেল দুয়োজনে জ্বলি আছোঁ। অলপ এতিয়া আৰু অলপ বেলেগত যাম না, ক'ত যাম ক'ত যায় মানে লোকেশ্যনটো মই নাজানো, তো ই ক'ব।
বাপুংগুৰি ছাৰ সৰু বাচ্চাৰ গেম প্লে কৰা এইবিলাক জেগাত আহিলোঁ আমিও কৰিছিলোঁ আগতে সৰু থাকোঁতে তো আজি বা সৰু কিয় ডাঙৰ তুমি উঠাচোন তুমি উঠা মই ঘূৰাই দিম নহ'লে মোক ঘূৰাই দিয়া তুমি এয়া এইটো এনেকৈ লাগে ঘূৰিবলৈ কেনেকুৱা এয়া 360 ডিগ্ৰী ৰ'টেট হৈ থাকে তো মই এইটো বেছি টাইমটো এনেকৈ থাকিব নোৱাৰিম তো এইটো দেখিবলৈ পাৰিছে সৰু থাকোঁতে এইটো আমিও ইউজ কৰিছিলোঁ এইটো ৰখাই দেবে এইটো ৰখাবতো নোৱাৰোঁ এতিয়া গম পাইছে এইটো কেনেকৈ বা ৰখায় ৰখাবলৈ চেষ্টা কৰি আছোঁ তো আমিও বাচ্চাই হয় না তো সেইকাৰণে আমিও অলপ এইবিলাক কৰিব লাগে মাজে মাজে এইবিলাক কৰিলে অলপ মনটো ভাল থাকে এইবাৰ এইটো যাম এইটো শ্লাইডিঙত অলপ যাবলৈ চেষ্টা কৰোঁ বলক তো দেখিবলৈ পাৰিছে এইটো এইটো হ'ল শ্লাইডিং এতিয়া উঠিলোঁ উঠি কিনে এতিয়া যাম কেনেকৈ কৰে এনেকৈ এনেকৈ এইটো এনেকৈ কৰিব লাগে তো নাপালোঁ আমি কৰিব মানে মোচাহে খাই গ'ল মই চলা দি এইটো একো নহয় তো এতিয়া যাই থাকোঁ ঘৰৰ পিনে আৰু মোবাইলটো চাৰ্জ নাই আৰু বাপুংগুৰি পাৰ্কটো দেখিবলৈ পাৰিছে আপোনালোকে কেনেকুৱা পিছফালে দিয়া অলপ মজা কৰিব লাগে জিন্দগী মে মজা নাই তো কুছ নাই মজা কৰোঁ আৰু যোনে যোনে মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে থকা বেল আইকনটো দাবাই দিব আৰু কৈছোঁ কি 1K কমপ্লিট হ'লে আপোনালোকক এটা গিভ এৱে দি দিম 1K কমপ্লিট কৰাই দিয়ক জল্দিছে জল্দি আৰু চেনেলটো শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ নকৰে আপোনালোকে অলপ শ্বেয়াৰ কৰি দিলে মোৰো ভাল হয় অলপ ভিডিঅ' বনাবলৈ অলপ উৎকণ্ঠা বাঢ়িব তো এতিয়া যাওঁ বলক মোবাইলটো মোৰ 1% চাৰ্জ আছে তো অলপ আৰু কিবা দেখাব পাৰিলে ৰাস্তাতে দেখাই দি দিম দেখাব নোৱাৰিলে মোবাইলটো চুইচ অফ হ'ব বাই বাই থেংকছ ফৰ ৱাচিং